বন্ধুসকল পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই অকণমান কাপোৰ কানি পিন্ধি নতুন কাপোৰ কানি পিন্ধি লৈছোঁ আৰু মই আজি ওলাই যাম অকণমান আৰু ক'তনো ওলাই গৈ আছোঁ আৰু কি কৰিম গোটেই দিনটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। মই একদম চশমা পিন্ধি মেলি হৈ লৈছোঁ ৰেডি আৰু এতিয়া মই ওলাই যাওঁ আৰু মোক দেখাত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কাপোৰযোৰ নতুন লৈছোঁ আৰু এই কাপোৰযোৰৰ ভিডিঅ'টো মই আপলোড কৰিম, আপোনালোকে নিশ্চয় চাবলৈ নাপাহৰিব। মই ভিডিঅ'টো আপলোড কৰি দিম মই ক'ৰপৰা লৈছোঁ আৰু কেনেকৈ লৈছোঁ আৰু আপোনালোকে লিংকটো পাই যাব বাৰু। তো মই এতিয়া ওলাই যাওঁ আৰু কেনেকুৱা লাগিছে বাৰু। ছানগ্লাছ পিন্ধি লৈছোঁ যিহেতু বাহিৰত বহুত বেছি ৰ'দ হৈ আছে, তো সেইকাৰণে পিন্ধি লৈছোঁ ছানগ্লাছ। এইফালে মানুহজন গৈ আছে গাড়ী ওলাবলৈ কাৰণে আৰু হাতত লৈ লৈছে স্পীকাৰ। চাই স্পীকাৰটো লৈ লৈছে হাতত আৰু এইফালে ময়ো যাওঁ তললৈ অকণমান নানীহঁতৰ লগত দেখা কৰি লওঁগৈ, তাৰপিছত যাম ওলাই যাম। আৰু আমি ৰাস্তাতে ৰখি পেলাই তেলটো ভৰাই লৈছিলোঁ যিহেতু আমি আৰু যাব লগা হৈ আছে আৰু এইখিনি জেগাখিনি তেজপুৰে হয়, ৰিজৰ্টৰ একদম ওচৰতে হয় আৰু আমি মেপ চাই ৰিজৰ্টলৈ গৈ আছিলোঁ। আৰু এইফালে ৰিজৰ্টৰ ৰাস্তাটোত সোমাই আহিলে আৰু ইমান বেছি বেয়া ৰাস্তা নহয় আৰু ৰিজৰ্টত একচুৱেলি যাবলৈ হ'লে কোনো ছাইনবোৰ্ড নাই। আমি গুগল মেপ চায়ে গৈছিলোঁ আৰু মানুহক সুধি পেলাই গৈছিলোঁ, কাৰণ ইয়াতে এটা ছাইনবোৰ্ড দি দিয়া হয় হয়তো বহুতৰ সুবিধা হ'ল হয় ৰিজৰ্টখন বিচাৰিবলৈ। আৰু অকণমান ভিতৰুৱা হয় ৰাস্তাখন, বহুতে গম নাপাব পাৰে হয়তো এনেকুৱা ভিতৰত ৰিজৰ্ট থাকিব পাৰে বুলি। আৰু তাৰপিছত আমি ফাইনেলি আহি পাই গ'লোহি ৰিজৰ্ট, আৰু এইখন ৰিজৰ্টৰ নাম হৈছে টিজৰ্ট। আমি আহি পাই গ'লোঁ তেজপুৰত থকা টিজৰ্ট ৰিজৰ্টলৈ আৰু ইয়াত ভিতৰত সোমাওঁতে বহুত বেছি বোকা আছিলে, ৰাস্তাটো বহুত বেছি বেয়া আছিলে আৰু যেন তেন আহি পাইছোঁহি আৰু এতিয়া ভিতৰখন চাই লওঁ কেনেকুৱা হয়। আৰু সোমাই পেলাই আমি প্ৰথমতে বাহিৰতে টিকেটটো কাটি ল'লোঁ। আমি যিমানজন মানুহ গৈছিলোঁ প্ৰত্যেকৰ কাৰণে আমি টিকেট কটা হৈ গ'ল আৰু তাৰপিছত আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ বুলি ভাবিলোঁ আৰু ভিতৰলৈ আমি সোমাই গৈছোঁহি। আৰু তাৰপিছত ধুনীয়াকৈ ইয়াতো ফটোও উঠিব পাৰে আপোনালোকে, বহুত ধুনীয়া জেগাখিনি দেখি পেলাই বহুত ভাল লাগিছে। আৰু এইফালে আহিয়ে ফটোশ্বুট কৰা ষ্টাৰ্ট হৈ গ'ল আৰু এইফালে চাওকচোন আব্বায়ো ধুনীয়াকৈ ফটো তুলি আছে, একদম প'জ দিছে ফটো তোলাৰ কাৰণে আৰু চিমৰণে ধুনীয়াকৈ ফটো তুলি দিছে আৰু এইফালে আমি শাহু বোৱাৰীয়ে ধুনীয়াকৈ ফটো তুলি আছোঁ। তাৰপিছত এইফালে চাওকচোন কাপল ফটোশ্বুট চলি আছিলে আৰু তাৰপিছত আমি ভিতৰলৈ আহি সোমাই গ'লোহি। ভিতৰত সোমাই পেলাই দেখিলোঁ ভাল লাগিলে বাৰু ভিতৰৰ ৰিজৰ্টখন দেখি পেলাই। আৰু আমি প্ৰথমতে জুলনাত উঠি ল'লোঁ আৰু মোৰ ইমান বকৱাচ লাগিছিলে, চশমাযোৰ পিন্ধি লৈছোঁ মই যিহেতু বহুত বেছি ৰ'দ আছিলে সেইটো কাৰণে পিন্ধা হ'ল, কিন্তু দেখাত একেবাৰে বকৱাচ লাগিলে, সেইটো বাৰু ইগন'ৰ কৰি দিব। আৰু এইফালে আমি প্ৰথমতে জুলি লৈছোঁ, তাৰপিছত দেখিলোঁ তিনিটা ৰেবিট আছিলে ইয়াতে। তাৰপিছত আমি দুইজনীয়ে মিলি অকণ ঘাঁহ খোৱালোঁ ৰেবিটখিনিক, মৰম লগা আছিলে, ইমান বেছি কিউট আছিলে নহয় ৰেবিটকেইটা দেখিবলৈ কাৰণে। আৰু তাৰপিছত মই ভাবিলোঁ আপোনালোকৰ ৰিজৰ্টটো মই এবাৰ গোটেইখিনি দেখুৱাই দিওঁ কি ইয়াত ফেচিলিটি আছে, আৰু সেইকাৰণে মই এফালৰ পৰা আৰম্ভ কৰিলোঁ। ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে একচুৱেলি বেষ্ট হয়, এইবোৰত উঠি মেলি সিহঁতে এনজয় কৰিব পাৰিব। ডাঙৰ মানুহৰ কাৰণে ইমান নহয়, মোৰ একচুৱেলি এইটো নুঠিলে মাথা ঘূৰাইতো, সেইকাৰণে মই ইয়াত নবহিলোঁ। আৰু এইফালে ইমান ধুনীয়া ধুনীয়া জেগা আছে, আপোনালোকে এক্টিভিটি কৰিব পাৰিব ইয়াতে আহি পেলাই।
আৰু এইফালে বান্ধি থোৱা আছে এনেকৈ ৰছী, আপোনালোকে ওপৰলৈ উঠিব পাৰিব বগাই বগাই। মই আৰু তাই ট্ৰাই কৰিলোঁ উঠিবৰ কাৰণে, কিন্তু দেখাত যিমান সহজ লাগে নোৱাৰি। মই উঠিবলৈ ট্ৰাই কৰিও মই নোৱাৰিলোঁ উঠিবলৈ কাৰণে। আৰু পিছত আহিলে মানুহজন আৰু সি একদম জঁপিয়াই জঁপিয়াই ওপৰলৈকে উঠি গ'লগৈ, কিন্তু মই ইমান ট্ৰাই কৰিলোঁ মইহে উঠিব নোৱাৰিলোঁ। আৰু সিহঁত দুইটাই ককাই ভনীয়েক চাওকচোন কি ধুনীয়াকৈ উঠিবলৈ ট্ৰাই কৰিছে। দুইটাক দেখিবলৈ কিহৰ নিচিনা লাগিছে বাৰু কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু এইফালে তাৰপিছত মই আৰু ভিতৰলৈ সোমাই গ'লোঁ, যিহেতু বহুত ডাঙৰ হয় ৰিজৰ্টটো। আৰু এইফালে ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া জেগা আছে বাৰু, আপোনালোকে বহুত ধুনীয়াকৈ ফটো তুলিব পাৰিব। আৰু ইমান ধুনীয়াকৈ হাৰ্ট শ্বেপ এটা বনাই থোৱা আছে ৰেড কালাৰটো, সেইকাৰণে মই এইটোতো উঠি পেলাই ফটো চটো উঠি ল'লোঁ, ইমান ভাল লাগিছে। আৰু তাৰপিছত সেয়া ছাইডতে দেখিছে স্কুটি এটাও আছিলে, তো মই স্কুটিখনৰ ওচৰলৈকে গ'লোঁ। স্কুটিখন একচুৱেলি অকণমান ভাঙা হয়, কণ্ডিশ্যনটো ইমান ভাল নহয়, কিন্তু ইয়াত একচুৱেলি ফটো উঠাৰ কাৰণে স্কুটিখন ৰাখি থোৱা হৈছে। আৰু এইফালে মই ভিতৰলৈ সোমাই গৈ আছিলোঁ, যিহেতু বহুত ধুনীয়া ধুনীয়া ঘৰ দেখা গৈ আছিলে। আৰু এইফালে চাওকচোন এইটো কোন হয় বাৰু, কোনে জনাব পাৰিব মোক। আৰু এইটো দেখা চিনাকি যেন লাগিছেই ন। তাৰপিছত মই সোমাই আহিলোঁ ভিতৰলৈ অকণমান, যাতে ঘৰবোৰ দেখিব পৰাকৈ। ইয়াত একচুৱেলি মানুহ দুনুহ নাই, এইটো হয়তো বুক কৰিব লাগে, তেতিয়াহে এইটোত মানুহ বহিব পাৰে। আৰু এইফালে চব বন্ধ হৈ আছে, আৰু এনেকৈ সৰু সৰু ঘৰৰ ব্যৱস্থাও আছে। আৰু দেখিবলৈ একচুৱেলি ভাল লাগে এনেকৈ কালাৰফুল সৰু সৰু ঘৰকেইটা, আৰু ধুনীয়াও লাগিছে দেখিবলৈ কাৰণে। মই সেইকাৰণে আপোনালোককো অকণমান দেখুৱাই দিলোঁ ভিতৰৰ জেগাখিনি। আৰু ইয়াত ইমান ধুনীয়াকৈ বগা বগা ঘৰ কিছুমান আছিলে, ইয়াতো হয়তো ৰাতি থকাৰ ব্যৱস্থাও কৰিব পাৰি। আৰু যোনে যোনে ৰাতি থাকিব বিচাৰে হয়তো এইকেইটা ৰুম বুক কৰি ল'ব লাগিব। আৰু ইমান ভাল লাগিছে দেখি পেলাই, চ' ভাবিলোঁ ইয়াতে ফটো কেইখনমান তুলি লওঁ। এইফালে প্ৰথমতে ভণ্টিয়ে ফটো তুলি ল'লে, আৰু তাই তোলাৰ পিছত ময়ো কেইটামান প'জ দিলোঁ, চশমা তচমা পিন্ধি লৈ ফটো তুলিবৰ কাৰণে। দেখাত বাৰু ভাল লগা নাই, কিন্তু ৰ'দৰ কাৰণে একচুৱেলি চশমাটো পিন্ধিব লগা হৈ আছিলে। আৰু ঘৰকেইটা একচুৱেলি বহুত বেছি ধুনীয়া আছিলে, বহুত চাফাও হয় জেগাখিনি। তাৰপিছত আমাক কমপ্লিমেণ্টেৰী জুচ দিলে তাত খাবলৈ কাৰণে। এনেই ফ্ৰীয়ে হয় জুচটো খাবলৈ, যোনে যায়, কাৰণ টিকেট কাটাই হৈ থাকে, তাৰ ওপৰতে আপোনাক জুচটো পে' কৰে সিহঁতে। আৰু তাৰপিছত আমাৰ যিহেতু বহুত বেছি গৰম লাগি আছিলে, তো আমি আকৌ জুচ অৰ্ডাৰ কৰি ল'লোঁ। একচুৱেলি ক'ল্ড ড্ৰিংকছ অৰ্ডাৰ কৰিছিলোঁ, আৰু তাৰপিছত ক'ল্ড ড্ৰিংকছখিনি খাই ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে ৰেষ্টুৰেণ্টৰ সুবিধাও আছে, যদি কোনোবাই ইয়াতে খাবলৈ বিচাৰে তেতিয়াহ'লে ইয়াতে খাব পাৰিব। হয়তো আমি একচুৱেলি ৰেষ্টুৰেণ্টত নেখালোঁ, তো ভিতৰত নোসোমালোৱে, আৰু বাহিৰতে অকণ টাইম ফুৰি মেলি ফটো চটো তুলি আমি ৰিটাৰ্ণ আহি গ'লোঁ। আৰু আহি পেলাই পাই গ'লোঁ তেজপুৰৰ ৱেষ্ট ছাইডত। আৰু ভাবিলোঁ আহিছোঁ যিহেতু ইমান দিনৰ মূৰতে অকণমান শ্বপিঙো কৰিলোঁ, আমি গোটেইগাল সেইকাৰণে সোমাই গ'লোঁ ভিতৰতে। আৰু ৱেষ্ট ছাইডৰ একচুৱেলি কালেকশ্যনবোৰ বহুত বেছি ধুনীয়া লাগিছে, যি বস্তুৱে আছে ইয়াত গোটেই কালেকশ্যনটো বহুত বেছি ভাল। কিন্তু প্ৰাইচটো হৈছে একচুৱেলি অকাদৰ বাহিৰতো, ইয়াৰ পৰা একো মই নিকিনিলোঁ, কিন্তু আম্মাহঁতে কিবা কিবি সৰু সুৰাকৈ কিনি ল'লে। আৰু বহুত বেছি হয় প্ৰাইচকেইটা ইয়াত, কিন্তু দেখিবলৈ বহুত বেছি ধুনীয়া। ইয়াত জুৱেলাৰী হওক বা বেগৰ কালেকশ্যনেই হওক, বহুত বেছি ভাল লাগিছিল দেখিবলৈ কাৰণে। আৰু তাৰপিছত আমি বাহিৰতে ওলাই আহি গ'লোঁ, আৰু আম্মাহঁত ভিতৰতে আছে শ্বপিং কৰি আছিলে। মই আৰু ভণ্টি ওলাই আহিলোঁ। আহি পেলাই বাহিৰতে সি কেইটামান ফুচকা খালে, আৰু তাৰপিছত ময়ো তাৰপৰা দুটামান ফুচকা খাই দিলোঁ বাহিৰতে থিয় থিয় হৈ। আৰু তাৰপিছত আমি আকৌ ৰিটাৰ্ণ আহি গ'লোঁ তেজপুৰতে থকা জুডিঅ'। যিহেতু ভণ্টিয়ে জুডিঅ'ত সোমাওকৈ আছিলে, তাৰপিছত আমি জুডিঅ'তো সোমাই গ'লোঁগৈ শ্বপিং কৰাৰ কাৰণে। আৰু জুডিঅ'ৰ কালেকশ্যনটো আছিলে ইমান ভাল লগা নাই মোৰ, ৱেষ্ট ছাইডৰ কালেকশ্যনটো বেছি ভাল লাগিছিলে। জুডিঅ'টো আছে অ'কে। আৰু তাৰপিছত
তাৰপিছত কিন্তু জুডিঅ'ত একচুৱেলি ক'ব গ'লে দামটো বহুত বেছি এফৰ্ডেবল হয়, আপোনাৰ সকলোৰে কাৰণে ল'ব পাৰে। আৰু তাৰপিছত আমি ইভিনিং যিহেতু হৈ আহিছে, আমাৰ ভোকো লাগিছিলে, আমি গোটেই দিনটো ফুৰি আছিলোঁ আৰু সেইকাৰণে ইয়াত আহি আমি খাবলৈ কিবা এটা অৰ্ডাৰ দিলোঁ আৰু সকলোৱে বেলেগ বেলেগ কিবা কিবি অৰ্ডাৰ দি লৈছে আৰু ইমান বেছি গৰম লাগি আছিলে ভিতৰৰ হোটেলখনতে। আৰু একচুৱেলি ইয়াত বোলে বহুত ধুনীয়া চাহ পোৱা যায়, সেইকাৰণে ইয়াত অহা হৈছিলে চাহ খোৱাৰ কাৰণে। আৰু বাহিৰত বহি যিহেতু বহুত বেছি গৰম লাগি আছিলে, তো ভিতৰতে এ চি ৰুমৰ ব্যৱস্থাও আছিলে আৰু এ চি ৰুমত আহি পেলাই আমি বহি ল'লোঁ আৰু ইয়াতে মেনুখন চাই সিহঁতে কিবা কিবি অৰ্ডাৰ দিছিলে। মই জাষ্ট চিম্পলকৈ চাহ খালোঁ আৰু ইফালে সিহঁতে খাইছে চলে ভটোৰে। মই নাখালোঁ বাৰু একো হেভিকৈ। তাৰপিছত ৰিটাৰ্ণ আমি ঘৰলৈ উভতি আহিছিলোঁ। আজিলৈ ইমানখিনিয়ে আছিলে। থেংক ইউ ফৰ ৱাচিং।